guys, good morning and welcome back to my channel. কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে, সুস্থ আছে আৰু মই ভালে আছো। আৰু আজি মই এফালে যাবলৈ ওলাইছো। থাম্বনেইল দেখি চাগে গমেই পাইছে মই কলৈ যাব ওলাইছো। হয়, মই যাবলৈ ওলাইছো শুৱালকুছি ইয়াৰ বজাৰ কৰিবলৈ। আৰু এইখিনিতে আপোনালোকক কৈ থওঁ আমাৰ বিয়া আহি আছে ঘৰত, মোৰ দেৱৰৰ বিয়া নৱেম্বৰত হ'ব। তো বেছি দিন নাই আৰু সেয়েহে ভাবিলোঁ অলপ শ্বপিং আৰম্ভ কৰিয়ে দিওঁ। আৰু আজি যাম মেইনলি কইনাৰ কাৰণে শ্বপিং কৰিবলৈ শুৱালকুছি পাটৰ কাপোৰৰ বজাৰ কৰিবলৈ। আৰু আপোনালোককো দেখুৱাম কলৈ যাওঁ, কি কৰোঁ আৰু ক'ত যাওঁ শুৱালকুছি বজাৰ পাটৰ কাপোৰবোৰ। তেন্তে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। বহুত ভাল ভিডিঅ'জ আহি আছে বিয়াৰ, চাই থাকিব ভিডিঅ'বোৰ। আৰু বলক তেন্তে যাওঁ। এতিয়া গৈ আছোঁ শুৱালকুছি। এইখন হৈছে গৰক্ষ দেৱালয়, এইফালেৰে যায় এইটো ৰাস্তাৰে। আমি আচলতে মেইন ৰাস্তাৰে যোৱা নাই, ভিতৰুৱা ৰাস্তাৰে গৈছোঁ, কাৰণ এইফালে গ'লে এইটো শ্বৰ্টকাট হয়। আৰু এয়া পৰিৱেশটো আচলতে খুবেই ধুনীয়া, চাৰিওফালে সেউজীয়া পথাৰৰ মাজেৰে এইটো ৰাস্তা যায়। শুৱালকুছি আহি পালোঁৱে। ইয়াতে এইখন বস্ত্ৰ উদ্যান বনোৱা আছে ধুনীয়াকৈ। আৰু এইখন হৈছে শুৱালকুছিতে আমি এণ্ট্ৰি কৰিলোঁ শুৱালকুছিত। আৰু এয়া ভিতৰ সোমায়ে শুৱালকুছিত পূৰা চাৰিওফালে পাট মুগা কাপোৰৰে দোকান। চাৰিওফালে যিফালে যায় পাট মুগা কাপোৰৰে দোকান পাব ইয়াতে। আৰু প্ৰথমতে আমি আচলতে গ'লোঁ ফেক্টৰীলৈ, ইয়াত এনেধৰণে কাপোৰবোৰ বোৱা হয় সেইবোৰ চাবলৈ। আৰু ভাবিলোঁ আপোনালোককো দেখুৱাই দিওঁ পাটৰ কাপোৰ কেনেদৰে বোৱে। এইখন পাটৰ শাল, ইয়াতে এনেদৰে ডিজাইনবোৰ দিয়া হয়, মেচিন লগোৱা থাকে ওপৰত। আৰু এনেকৈ ধুনীয়া কাপোৰবোৰ বোৱে তেওঁলোকে। এইটো মেচিন হয়, ইয়াতে ডিজাইনবোৰ আহে। আৰু ইয়াত ফেক্টৰীৰ পৰা আমি আহি এই দোকানখনলৈ গ'লোঁ, দাস চিল্কছ। আৰু ইয়াতে আমি সকলোখিনি শ্বপিং কৰিলোঁ। ধুনীয়া কাপোৰবোৰ আছিলে। কাপোৰবোৰ মই আপোনালোকক দেখুৱাই দিছোঁ, ইয়াৰ কালেকশ্যনবোৰ। আৰু আছিলে বাৰু, মোৰ ভালকৈ ভিডিঅ'টো কৰা নহ'ল কাৰণ বহুত বেছি গৰম আছিলে আৰু ইফালে কাপোৰো চাই আছিলোঁ, সেইটো কাৰণে।
আমাৰ শ্বপিং হৈ গ'ল এতিয়া ঘৰ গৈ আছোঁ আৰু আপোনালোকক অকণমান দেৰিকৈ লগ পাইছোঁ শুৱালকুছিৰ পৰা আহিলোঁ আৰু তেতিয়া বহুত বেছি গৰম লাগিছিল সেইকাৰণে ভিডিঅ'টো কণ্টিনিউ কৰা নহ'ল আৰু বজাৰ কৰিলোঁ বাৰু কিন্তু আৰু আছে বাকী আছে আকৌ যাম পিছত গ'লে দেখুৱাম আৰু এতিয়া কাপোৰখিনি আপোনালোকক নেদেখুৱাওঁ কাৰণ যিহেতু কইনাৰ কাপোৰ হয় সেয়েহে মই পিছত বেলেগকৈ এটা ভিডিঅ' বনাম মানে পূৰা গোটেই কইনাৰ শ্বপিংখিনি দেখুৱাম তেতিয়া আপোনালোকে তাত চাব পাৰিব আৰু আজি ভিডিঅ'টো ইমান ভালকৈ কৰা হোৱা নাই কাৰণ বহুত বেছি গৰম আছিল সেইকাৰণে তো তথাপিও কিছু বনাইছোঁ যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ লাইক কৰি দিব আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটোও দবাই দিব যাতে মই বনোৱা সকলো ভিডিঅ'ৰ নটিফিকেশ্যন আপুনি পায় সকলোতকৈ আগতে তেনেহ'লে আজিলৈ আহিছোঁ